Hello friends and welcome back to my YouTube channel. মই সিমান্ত আপোনালোক সকলোকে পুনৰবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনালো। আপোনালোকে হয়তো নিশ্চয় থাম্বনেইলখন দেখি ভিডিঅ'টোত ক্লিক কৰিছে। হয়, মই আজি আপোনালোকক দেখুৱাম এটা টিপছ দেখাম যদি আপোনাৰ Instagram একাউণ্টত কম ফলোৱাৰ্ছ আছে আপুনি 1 মিনিটত আপোনাৰ Instagram ফলোৱাৰ্ছ কেনেকৈ বঢ়াব পাৰিব। মই আপোনাক যেটো টিপছ দেখাম সো ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত যেটো বেল আইকন পাব সেইটো প্ৰেছ কৰি নটিফিকেশ্যন অল কৰি দিব। সো বন্ধুসকল আপোনালোকে ইনষ্টাগ্ৰামত এটা একাউণ্ট সাৰ্চ কৰিব লাগিব আৰু যেটো একাউণ্ট সাৰ্চ কৰিব সেই একাউণ্টত আপোনাৰ মিলিয়নৰ ওপৰত ফলোৱাৰ্ছ থাকিব লাগিব। মই সাৰ্চ কৰিম অক্ষয় কুমাৰ, আপোনালোকে সকলোৱে চিনি পায় আৰু আপোনালোকেও এইটোকে এই অক্ষয় কুমাৰ এই একাউণ্টটো সাৰ্চ কৰিব কাৰণ যিবিলাকে এই টিপছটো জানে সকলোৱে অক্ষয় কুমাৰৰ একাউণ্টটো সাৰ্চ কৰে। মই আপোনালোকক সাৰ্চ কৰি দেখাই দিছো। তো ওপৰত আপোনালোকে দেখা পাইছে অক্ষয় কুমাৰ বুলি এটা একাউণ্ট আহিছে, আপোনালোকে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছতে আপুনি একাউণ্টটো ফলো কৰিব। তাৰপিছত আপোনালোকে এতিয়া টিপছটো হৈছে ফলো কৰিতে লগে লগে আপোনালোকে তলত যিকেইটা সাজেষ্টেড ফৰ ইউ বুলি যিমান একাউণ্ট পাব আপোনালোকে গোটেইবিলাক আপোনালোকে ফলো কৰি যাব। যিমান আহে মই আপোনালোকক দেখাই দিছোঁ ৰ'ব। এনেকৈ আপুনি ফলো কৰি গৈ থাকিব আৰু ফলো কৰি যোৱাৰ পিছত কি হ'ব আপুনি দেখা পাব আপোনাৰ 1 মিনিট বা 2 মিনিট এনেকৈ তাৰ মূৰে মূৰে আপোনাৰ মোবাইলত নটিফিকেশ্যন আহিব ল'ব। তো আপোনালোকে এনেকৈ নটিফিকেশ্যন অহাৰ পাছত আপোনালোকে চেক কৰি চাব আপোনাৰ তাত ফলো আহিছে নে নাই অহা। আৰু আপুনি এইটো কথা জানি লওক যিমানবিলাকে এই টিপছটো জানে সকলোৱে এইটো ফলো কৰে আৰু আপোনালোকে দেখা পাইছে মোৰ নটিফিকেশ্যন আহি গৈছে, এটাই মোক ফলো কৰিছে। তো এনেকৈ আপোনালোকে ফলো কৰি গৈ থাকিব আৰু আপোনাকো ফলো কৰি আহি থাকিব। আপুনি নটিফিকেশ্যন চাই চাই আমনি লাগি যাব আৰু আপোনাৰ ফলোৱাৰ্ছ হাজাৰ হাজাৰ হৈ যাব। আপুনি মাত্ৰ এইটো টিপছ ব্যৱহাৰ যদি কৰে, এইটো টিপছ যদি ইউজ কৰে তো আপোনালোকে বেলেগ একো সাৰ্চ নকৰিব। যেটো একাউণ্ট ইয়াত সাৰ্চ কৰিব দেখাইছোঁ মোৰ নটিফিকেশ্যন আহি আছে আপোনালোকে দেখা পাইছে। আপোনালোকে সাৰ্চ কৰিব অক্ষয় কুমাৰ, এইটো সাৰ্চ কৰাৰ পিছত তাৰপিছত যিবিলাক সাজেষ্টেড একাউণ্ট আহিব সেইবিলাক আপোনালোকে ফলো কৰি গৈ থাকিব আৰু আপোনালোকে দেখা পাব। মোৰ দেখা পাইছে আপোনালোকে কেনেকৈ আহি আছে। সো ভিডিঅ'টো এইটোৱে। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত যেটো বেল আইকন পাব সেইটো প্ৰেছ কৰি নটিফিকেশ্যন অল কৰি থ'ব। ধন্যবাদ।